हेलो नमस्कार সকলোকে মোৰ চেনেলৰ অন্যটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল আৰু আজি হৈছে দেওবাৰ আৰু আজি ৰাতিপুৱাই ৰ'দটো ইমান বেছিকৈ দিছে নহয় আৰু আজি মোৰ উঠা অলপ দেৰি হ'ল প্ৰায় 9টা বাজিলে কিন্তু পিছে আনদিনা ডিউটি থাকিলে বহুত সোনকালে উঠো দেই আৰু আজি শুই উঠিয়ে ভাবিছো ডাইৰেক্ট ভাতটোকে খাই দিয়া যাওক বলক আৰু এইজনী হৈছে মোৰ আইতাজনী আৰু আইতাই অকণমানি খুন্দনাটোতে বুটৰ চাটনি বনাই ৰেডি আৰু এয়া হৈছে আজি আমাৰ খানা কাচকল বুট আৰু আলুৰ চব্জি লগতে বুটৰ চাটনি মানে এইকেইদিন মই বহুত বাছি কেনে খাই আছো যিহেতুকে মোক কুকুৰে কামুৰিলে আৰু দুপৰীয়া ভাবিলো কিনো খাম আৰু ঘৰত এনে থাকিলে কিবা কিবি খাই থাকিবলৈ মন যায় নহয়নে বাৰু আৰু মই পুৰি বনালো আৰু ওচৰৰ আন্টিজনীয়ে ভীমকল দিছিলে তাৰে লৈ লৈছো আৰু লগতে গাখীৰ লৈ লৈছো সন্ধিয়া ভাবিলো অকণমান খুচকাৰি আহো আৰু লগতে আইতাকো লৈ লৈছো আৰু লগতে আমাৰ ওচৰত টিকলিজনীও ওলাইছে আৰু যিহেতুকে মই পুলিচ ৰিজাৰ্ভৰ কোৱাৰ্টাৰত থাকো আৰু আমাৰ এখন ফিল্ডখন আচলতে সকলোৱে চিনি পায় পুলিচ ৰিজাৰ্ভৰ ফিল্ডখন আৰু এই ফিল্ডখনলৈ আহিলে নহয় মই একদম নষ্টালজিক হৈ যাওঁ কিয়নো মই ইয়াতে ৰানিং কৰি পাছ কৰি কিনে চাকৰি পাইছিলোঁ সেইকাৰণে ভাল লাগে মানে ইয়াত মনত পৰি যায় সেই দিনটোলৈ আৰু সেই দিনটোৰ কথা মই আপোনালোকক কম বাৰু আৰু সেইদিনাখনটো মাৰ ৰিয়েকশ্যন একদম চাবলগীয়া আৰু এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো আৰু অন্য এটা ভিডিঅ'ত সকলোকে লগ পাম বাই বাই